চালানী মাছত বৰ বিষ চালানী মাছত বিষাক্ত ফৰ্মেলিনৰ উপস্থিতি পৰীক্ষাগাৰত ধৰা পৰিল জনস্বাস্থ্যৰ প্ৰতি ভয়ানক ভাবুকি কঢ়িওৱা এই ভয়ংকৰ তথ্য মৃতদেহ সংৰক্ষণ কৰিবলৈ ব্যৱহাৰ কৰা ফৰ্মেলিনৰ উপস্থিতি চালানী মাছত ধৰা পৰাৰ পিছত অসম চৰকাৰৰ কঠোৰ সিদ্ধান্ত 10 দিনৰ বাবে অসমত চালানী মাছৰ আমদানি আৰু বিক্ৰী নিষিদ্ধ জনতা ভৱনত সংবাদমেল পাতি এই কথা ঘোষণা কৰিলে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই আমাৰ ফুড সেফটি ডিপাৰ্টমেণ্টৰ যি পৰীক্ষাগাৰ আছে বামুণী মৈদামত অৱস্থিত তাত আনি আমাৰ এই যিকেইটা চেম্পুল আমি তাৰ পৰা আনিছিলোঁ চেম্পুল কেইটা আমি পৰীক্ষা কৰোঁতে আমি সেই চেম্পুলত মানে সেই পাইকাৰী বজাৰৰ পৰা অনা মাছত আমি বিষাক্ত ফৰ্মেলিনৰ অৱস্থিতি আমি পাইছোঁ আমি অসমলৈকে অহা 10 দিনত কোনো ধৰণৰ চালানী মাছ আহিবলৈ আমি নিদিওঁ আমি অহা 10 দিন অসমলৈ চালানী মাছ অহাটো নিষিদ্ধ ঘোষণা কৰিছোঁ গুৱাহাটীৰ এই পাইকাৰী বজাৰখনৰ পৰা চালানী মাছৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছিল ৰাজ্যিক পৰীক্ষাগাৰত অসমলৈ আমদানি কৰা চালানী মাছত বিষাক্ত ফৰ্মেলিনৰ উপস্থিতি ধৰা পৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰা মতে 10 দিনৰ পিছত অসমলৈ আমদানি কৰা চালানী মাছ পুনৰ পৰীক্ষা কৰা হ'ব তাৰ পিছতো যদি চালানী মাছত ফৰ্মেলিনৰ উপস্থিতি ধৰা পৰে তেতিয়াহ'লে চালানী মাছ আমদানি আৰু বিক্ৰী কৰা ব্যৱসায়ীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ তৰিব বুলিও ঘোষণা কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই আৰু 10 দিনৰ পাছত আনিবলৈ আমি পাৰ্মিশ্যন দিম কিন্তু তেখেতলোকে এইটো প্ৰমাণ কৰিব লাগিব যে ফৰ্মেলিন আৰু তাত ব্যৱহাৰ কৰা নহয় খাদ্য সুৰক্ষা আইনৰ অধীনত ফৰ্মেলিন ব্যৱহৃত চালানী মাছ আমদানি আৰু বিক্ৰী কৰা ব্যৱসায়ীৰ 10 লাখ টকা পৰ্যন্ত জৰিমনা অথবা 7 বছৰ পৰ্যন্ত জেল হ'ব পাৰে যদি আমি ফৰ্মেলিন পাওঁ তেনেকুৱা ব্যৱসায়ীৰ বিৰুদ্ধে আমি আমাৰ আইন মতে আমি 2 বছৰৰ পৰা আমি 7 বছৰলৈকে জেলত দিয়াৰ ব্যৱস্থা আমাৰ আইনৰ যোগেৰে আমি কৰিব পাৰোঁ কিন্তু কোৰ্টত কেছ কৰিব লাগিব আমি কোৰ্টত কেছ কৰিম আৰু তেনেকুৱা ব্যক্তিৰ পৰা আমি আমাৰ যিখন আইন আমাৰ ফুড সেফটি আইনৰ সেকশন 34(4) এণ্ড সেকশন 59 অৰ মতে আমি তেনেকুৱা ব্যক্তিৰ পৰা 10 লাখ টকা জৰিমনা কৰিব পাৰোঁ উল্লেখযোগ্য নাগালেণ্ড চৰকাৰে ফৰ্মেলিনৰ উপস্থিতি ধৰা পৰাৰ বাবে চালানী মাছৰ আমদানি আৰু বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে কিন্তু অসম চৰকাৰে ফৰ্মেলিনৰ উপস্থিতি ধৰা পৰাৰ পিছতো কিয় মাত্ৰ 10 দিনৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিলে বুলি প্ৰশ্ন কৰাত মন্ত্ৰী পীযুষ হাজৰিকাই ক'লে এইদৰে অসমত লোকেল মাছ এতিয়াও যথেষ্ট পৰিমাণে নাই আমি অসমৰ মাছৰ ওপৰত নিৰ্ভৰশীল নহয় আমি অনন্তকালৰ কাৰণে বা আজিৰ পৰাই একেবাৰে বন্ধ কৰি দিয়াটো আমাৰ পক্ষে সম্ভৱ নহয় কিন্তু আমাৰ ফাৰ্ষ্ট এণ্ড ফৰমষ্ট দায়িত্বটো হৈছে আমি অসমৰ ৰাইজক ভাল মাছ খুওৱা বিষাক্ত মাছ যাতে খুৱাব নোৱাৰে সেইটো আমাৰ চকু দিয়া এতিয়া প্ৰশ্ন উঠিছে চালানী মাছত ফৰ্মেলিনৰ উপস্থিতি ধৰা পৰাৰ পিছতো কিয় সম্পূৰ্ণৰূপে চালানী মাছৰ ওপৰত নিষেধাজ্ঞা আৰোপ নকৰিলে ৰাজ্য চৰকাৰে চৰকাৰী নীতি নিয়মৰ সুৰুঙাৰে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িওৱা চালানী মাছ 10 দিনৰ পিছতো অসমত বিক্ৰী হৈয়ে থাকিব নেকি এই প্ৰশ্ন এতিয়া সচেতন জনতাৰ মুখে মুখে কেমেৰা পাৰ্চন ৰূপজ্যোতি ভট্টৰ সৈতে হিৰেণ ডেকাৰ ৰিপৰ্ট প্ৰতিদিন টাইম